হেল্ল' এভৰিৱান, আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ। এয়া মহা নিমপাত হয়। নিমপাতখিনি ভালদৰে ধুই মেলি শুকাই লৈছোঁ। আমি তিতা খাব লাগে, নিম তিতাৰ পাতটো খাব লাগে, কিন্তু তিতা বেছি হয় বাবে খোৱা নাযায়। মই কিন্তু খাই বহুত বেছি ভাল পাওঁ, ল'ৰাটোৱে ইমান ভাল নাপায় বাবে আজি অকণমান বেলেগ ধৰণত বনাম। এয়া মই 2 চামুচমান বেচন লৈ লৈছোঁ, লগতে অকণমান কালজিৰা আৰু অকণমান চফ, লগতে হালধি। এইখিনি ভালদৰে মিক্স কৰি লওঁ পানী দি। ধুনীয়াকৈ বেটাৰটো বনাই ল'ম আৰু আমি যিটো বেচনৰ বেটাৰটো বনাওঁ, লগতে নিমখ দি লৈছোঁ। মানে আমি যে বেঙেনা ফ্ৰাই কৰিবৰ কাৰণে বেচনেদি যিটো বেটাৰ বনাওঁ, ঠিক তেনেকুৱাকৈ বনাই লৈছোঁ। আজি বেচনেদিয়ে বনাম নিম তিতাৰ পাত ভাজি। মানে আপোনালোকে বাৰু এনেকৈ বনাই খাই পাইছেনে? দেখিছেনে? বেচনত লুটিয়াই মই ধুনীয়াকৈ এটা এটাকৈ পাতকেইটা দি কিনে ফ্ৰাই কৰি লৈছোঁ। অকণমান বাৰু টাইম লাগে, কিন্তু খাবলৈ সঁচাকৈ ভাল হয়, কাৰণ তিতা আমি খাবই লাগে। ল'ৰা ছোৱালীয়ে তিতা খাব বেয়া পায় বাবে এনেকৈ অকণমান বেলেগ ধৰণত বনাই দিবচোন, নিশ্চয় সিহঁতেও খাই ভাল পাব। আমাৰ চুনায়ো বহুত বেছি ভাল পাইছিলে। এয়া ভাজি লোৱা হৈ গৈছে, মুৰমুৰীয়াকৈ ভাজি দিছোঁ। খাবলৈ বহুত বেছি তিতা নালাগে। এনেকৈ এবাৰ বনাই খাই চাব যদি আপোনালোকেও তিতা খাই বেয়া পায়। মই কিন্তু তিতা খাই বেয়া নাপাওঁ।